মহারাজ আৰু যুৱৰাজ পিতৃদেৱ মই এই ক্ষেত্ৰত যাম উৰেখা স্থানে তুমি সকলো প্ৰজাকে পালিবা ভালদৰে পিতৃদেৱ আপোনাৰ মহৎ উদ্দেশ্যত বাধাৰ পাচিৰ হৈ মই নিদিম কিয় কিন্তু অল্পমতি মই কিমান দিনে আছিলো আপোনাৰ ছায়া কিবা দৰে মই বিশাল মানৱ কৰিম ভাষণ পিতৃদেৱ যুৱৰাজ হিচাপে তোমাৰ আছে অনেক অভিজ্ঞতা পিতৃদেৱ তাৰ প্ৰতি অভিজ্ঞতাৰে পুষ্ট মন্ত্ৰীদেৱ আছে তোমাৰ সহায় মহারাজ ভালদৰে প্ৰজা কৰিবা পালন মই জানো এই ক্ষেত্ৰত তুমি নিশ্চয় পাবা সফলতা মহারাজ সেই বিদায় বেলাত এই ডাকর সেৱা জনালো মহারাজ এই অধমৰ কত দুখে কৰিব বাৰ্যনা মহারাজ মন্ত্ৰীবৰ আপোনাৰ দৰে প্ৰজা পালক ৰজাৰ ভিত্ত হবলৈ পোৱাটোৱেই মোৰ কৌটি জন্মৰ পুণ্য ফল মহাৰাজ কিন্তু সেই শুভ বুদ্ধিয়ে সদা আপোনাৰ কাষতে হৈ উপস্থিত মন্ত্ৰিত্বৰ দায়িত্ব কৰিলো পালন মোতকৈ সুখী জনে নাই এই জগতৰ মধ্যতে মহাৰাজ আপোনাৰ চৰণত কৰিছিলো যদি কিবা দুখে ক্ষমাদানে কৃতাৰ্থ কৰকেই অধমন উঠক মন্ত্ৰীবৰ এনে বাক্য প্ৰয়োগ কৰি নকৰিব দুৰ্বল মোক মহাৰাজ মন্ত্ৰীবৰ পিতা ধৰ্ম পিতা স্বৰ্গ পিতাহি পৰম তপ পিতৰি প্ৰতিমা কন্যে প্ৰিয়ন্তে সৰ্বদেৱতা সেই পিতৃদেৱ বিদায় বেলাত উত্তৰ ঘটপুতি প্ৰণিপাত কবিবা জগত উঠা বাছা আজি খন্তে খৰা তুমি মানৱৰ ৰজা ভালদৰে পালিবা প্ৰজাক পিতৃপদে মতি যেন চিৰকালে ৰয় পিতৃদেৱ মোৰ সেৱা কৰিব নহয় উঠাৰাণী অকস্মাতে ইয়ালৈ অহাৰ কাৰণ অকস্মাতে নহয় স্বামী সমাজে সাক্ষী কৰি সপ্ত জন্ম একেলগে থকা প্ৰতিশ্ৰুতি আপুনি মোক কৰিছিল প্ৰদান তেনে স্বতঃ কিয় আজি তেজিব খোজে মোক এই জনালে মোৰ স্পষ্ট কথা য'ত নাথাকে স্বামীৰ ছায়া তাত নাথাকে কোনে শুনা আপুনি জানা অবুজন নহবা ৰাণী প্ৰতিকূল সেই স্থান নহয় ভাল নাৰীৰ বাবে সেইবাবে নিয়া নাই লগত যেতিয়া সেই স্থান হ'ব উপযোগী তোমাক দূত পঠাই নিশ্চয় নিয়াম লগত কিন্তু স্বামী উত্তৰো হোৱা নাই সংসাৰ গাভৰু কন্যা আছে তাৰে আমাৰ তেনে স্থলত ইমান দাৰিদ্ৰ গধুৰ মই কেনেকৈ অকলে
সচিদানন্দ বিগ্রহ অনাদি নদীর গোবিন্দ সর্বকারণ কারণ ইচ্ছা নহলে প্রভুর নররে বিক্ষর পাত গতিকে গতিকে অভিজ্ঞতারে পুষ্টা মন্ত্রী দেব আছে তোমার উপর প্রহার এবে এবে মই নিজ কার্যত সংগই অগ্রসর স্বামী কৰিছো নিবেদন অভাগীলৈ যাতে পেলাই মনত যথা সময়তে অভাগীক পাতিব আৰু থাকিম মই আপোনাৰ লগত তেন্তে মন্ত্রীবর মহারাজ রানী যুবরাজ পিতা মই বিদায় খেয়ে মাগিব মহারাজ আক্রমণ করে তারপরে রাজধানী আরো সিংহাসনে করবই হস্তগত। অতুল এজন আমার ফলে আহিব লাগিছে। নমস্কার দত্তপতি। নমস্কার করবেন।
পিছে কোন তুমি পূর্বে দেখা মোৰ নপৰে মনত দৈত্যপতি মই অতুল বিক্ৰম পদচ্যুত সেনাপতি এই মানৱ দেশৰ এটি সামান্য অপৰাধৰ বাবে ক্ষমাদান নকৰি মানৱৰ ৰজাই নিৰ্বাসন দণ্ড দিলে মোক এই ৰাজ্যত গতিকে আপুনি মোক আশ্ৰয় কৰক প্ৰদান দেৱদয় পদহাৰী এই ৰাজ্যৰ কথা মই কদাপিতো নকৰো বিশ্বাস ই মানৱৰ নতুন কৌশল গতিকে নাযাওঁ ভুল মোক নবুজিব দৈত্যেশ্বৰ মোক আশ্ৰয় দি কৃতাৰ্থ কৰক মই আশ্ৰয় প্ৰাৰ্থীজনক আশ্ৰয় প্ৰদান কৰিছোঁ প্ৰধান কথা দেখিলেও বিখণ্ড বদন সত্ৰই মোৰে জাগিছে অন্তৰত বাৰু কোৱাচোন তুমি দৈত্যেশ্বৰ মানৱ আক্ৰমণত তুমি কিদৰে মোক কৰিবা দৈত্যপতি আছিলোঁ মই মানৱৰ প্ৰধান সেনাপতি জানো মই সকলোটি মানৱৰ সকলোটি কথা দুৰ্বলতা সবলতা মানৱৰ সৈন্য বাহিনীৰ সকলোটি মোৰ নখ দৰ্পণত গতিকে এতিয়াই মানৱ ৰাজ্য কৰি আক্ৰমণ অৱন্তিপুৰ মিহলাই ধূলিৰ লগত প্ৰতিশোধ লওঁ মই নিৰ্মম নিষ্ঠুৰ উত্তম অতি উত্তম অতুল বিক্ৰম বড় ভাই এতিয়া আমি নিজ কাৰ্য অগ্ৰসৰ অলপ জানা বৰা মহারাজ পিতৃৰ বৰ্তমানত একমাত্ৰ আপোনাকে হাতী কৰি সেই বিশাল মানৱ ৰাজ্য চলাইছোঁ কৰে নাজানো পিতৃৰ দৰে ৰাজ কাৰ্য মই শাসন কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ মহারাজ মন্ত্ৰী যদিও বা আজি প্ৰজাগণ মহাৰাজৰ শোকত ব্যাকুল তথাপিও মহারাজ আপোনাৰ সুশাসনতে সকলো প্ৰজা সন্তুষ্ট আৰু প্ৰশাসনো চলিছে কুশলে আপোনাৰ কথাত মই অতিকে সুখী হ'লোঁ মন্ত্ৰীবল মহারাজ প্ৰণাম মহাৰাজ প্ৰণাম পিতৃগুৰু মহামন্ত্ৰীদেৱ কি হ'ল দেৱদত্ত মহাৰাজ কিয় দেখিছোঁ তোমাৰ উদ্বিগ্নতাৰ ভাৱে কি হৈছে দেৱদত্ত মহাৰাজ জানিব পাৰিছোঁ চোৰাং মুখে লগে লৈ অসংখ্য দৈত্য সেনানী কলিংগৰাজ বজ্ৰাখুৰে প্ৰৱেশ কৰিছে আমাৰ ৰাজ্যত আৰু যুদ্ধৰ আহ্বান কৰে মানৱৰ হতে পদচ্যুত সেনাপতি সেই অতুল বিক্ৰম হেন দৈত্যৰ সহায় এতিয়া কি কৰোঁ কৰক আদিক মহাৰাজ বিনা কাৰণতে আমাৰ ৰাজ্য আক্ৰমণ কৰাৰ প্ৰতিফল পাব সেই কলিংগৰতে মন্ত্ৰীবল তাৰ বাবে আমি হস্তম হ'ব লাগিব সেনাপতি মহাৰাজ আসন প্ৰস্তুত মোৰ চতুৰংগ বাহিনী আৰু সেই অতুল বিক্ৰমে বিশ্বাসঘাতকতা কৰি ৰাজ্যৰ ভৱে নিকৃষ্ট মিলচ্যতাৰ কৰিছে প্ৰদৰ্শন সেয়েহে আমি ৰণযাত্ৰাৰ কৰো আয়োজন কৰা হবে জয়ধ্বনি মেদিনী গোপাই জয় মানৱৰ জয় মানৱৰ জয় মহামহাবীৰ গণৰ
মানব আক্রমণ করার প্রতিফল পাবি হাতে হাতে। অনার্য তোর সাও তোর ইমান শক্তি বেশ চক্ষুর্বৃত্ত হতে বারে বারে আমাকে গণস কমান যুদ্ধতাই নজর বলম এস্তান্তে হে হরকে সামনে দিত খুনে রক্ষা করে মানব রতন হতর করা। সাবধান 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 বর্বর, আজ তোর জীবন লীলা হব সমাপন। যুদ্ধই কৰিব নিৰূপণ, কাৰ লীলা হ'ব সমাপন। তো পলাই নাযাবি তই সংগ্ৰামৰ পৰা, বলৰীয়াৰ পিছে পিছে খেদি যোৱাৰ নাই মোৰ পৰম্পৰা। দেখা তোর যুদ্ধত কত পরাক্রম।
লজ্জাখুরন হবে নগরী পাবে। আমার চক্ষুর আগ বাটিয়া এই হামান্য ভক্তি যুদ্ধ করিব হতই লজ্জাখুরন ভাই রম্ভাখুর এরিদে প্রথম ভাগ পুনরায় যদি দেখো তাহলে বলার বিক্রমে দেও তো হতাকে মৃত্যুদণ্ড প্রহারে মৃত্যুদণ্ড কি হেন মৃত্যুদাতা আমার ভাই রম্ভাখুর ওই ইয়াকে মোর সন্মুখের পোড়া আরে এরও ধৈর্য দাদা মানব পরিণত হয়েছে লজ্জাখুরন হাতে অতুল বিক্রমের মুখে চালু মানবারি রাজকুমারী কাঞ্চন হেল পরমা সুন্দরী তাইকেই করি মই অঙ্ক হয়নি যাও যাও মই পরম সুন্দরী গাহে এই যে হাগুৰৰ তীৰৰ গভীৰ অৰণ্য স্বপ্নত দেখিছিলো মই অৰণ্যৰ জিৰূপ সেয়াই মই কৰিছো প্ৰত্যক্ষ হয় সেয়াই এই স্থানে মই কৰিছিলো প্ৰত্যক্ষ এই স্থানতেই প্ৰভু মোৰ হৈছিল বিদ্যমান তার মানে এয়াই সুরেখা ক্ষেত্র হে প্রভু তোমাক হত কোটি প্রণাম প্রভু শক্তি দিবা প্রভু এই স্থানতে মই এক মন্দির কৰিম নির্মাণ এতিয়া যাও এটি কুটির নির্মাণ করবই মহারাজ মহারাজ কি সর্বনাশ হল মহারাজ লগে নাই অসংখ্য দৈত্য সেনা কলিঙ্গ রাজ বজ্জা করে আক্রমণে আমার রাজ্য পরাস্ত আজি মানৱৰ চতুৰংগ দল মহারাজ বন্দী আজি দৈত্যৰ হাতত গতিকে মহারাজ স্থগিত ৰাখি আপোনাৰ মহান কাৰ্য জন্মভূমিক উদ্ধাৰ কৰকগৈ মহারাজ কি তোলা দেৱতত্ব কিমান অহংকাৰ তাৰ
বলা মোৰ হাততেই তাৰ মিলিব মৰণ। পরাস্ত মানবর বিখান পাখি দাদা মন্ত্রী আছে ডক্টর হাতন কি হব ভবিষ্যৎ মানুষ পাখি মানবের ভবিষ্যতের কথা চিন্তা কোন তুমি দেবী মই হেই ব্রহ্মাসুরে বিশ্বরে আতঙ্ক তারপর খুব দত্ত আশা করো আজ চলবনি তোর তোর হে পাপিয়া মুখন হতমার করো প্রদাখার প্রধাঘাত করা 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 দেবী প্রধাঘাত করা তোমার হেই প্রধাঘাতের কাম্য তোমার হেই হুকুমালে সরঞ্জুদলের রক্ষা করো কোন তোমাকে রক্ষা করে বলে আছি কোনো নাই রাজ্য বলা বলা দেবী বলা বলা আহা দেবী বল কাখলো আহা দেবী আরে উলি আসে সেনি সম্পা মেলি আসে পাহি আরে নাসি আসে যৌবন করুণা থাকুকে কি ভীষণ যন্ত্রণা সে তুমি পানির বাবে আজি হই কাকার করিব লগা হইছে মোর মাতা মোর ভগ্নী সাইজুয়াহি পিতা তোমার রাশি পুচ্ছ বিলাই সে মানবী দিবাসী তোমালোকে মুখ সমাজ করিবা তোমালোকৰ জীবন আৰু সম্পত্তিক মই নিৰাপত্তা দিব নোৱাৰিলো প্ৰভু দয়াময় তুমি মোক কিয় জীয়াই ৰাখিছা কিয় জীয়াই ৰাখিছা
পাঞ্জলদাৰ চাই আছোঁ মাতিছে মহারাজ এইফালে কোনে এই পাঞ্জল মহারাজ মণিকুট আৰু বেজাৰ নকৰিব মহাৰাজ এইফালে কোনে আজি মানৱৰ সূৰ্য উদয় হৈছে পূব দিশত মহাৰাজ মহাৰাজ ইন্দ্ৰদৈন্য প্ৰত্যাৱৰ্তন কৰি শত্ৰু সৈন্য এফালৰ পৰা নাশ কৰি আহিছে মহাৰাজ বলক আমি মহাৰাজক সহায় কৰোঁগৈ পিতাই কৰিছে প্ৰত্যাৱৰ্তন হয় মহাৰাজ জন্মভূমি ৰক্ষাৰ বাবে বলক মন্ত্ৰীবৰ পিতৃদেৱক আমি কৰোগৈ সহায় বলক বলকে মন্ত্ৰীবৰ কৃষ্ণৰ কৃপা কৰিম নিধন হত্যা কৰি অসত্তর কন্যা কুমারী সেই হোক
উদ্ধাৰ কৰিলে আমাক সংকট কালত পুনৰবাৰ দেখিলো আপোনাৰ যুগল চৰণ উত্তৰ সেৱা গ্ৰহণ কৰক পিতৃ। ওঠা ওঠা পুত্ৰ যোৱা পুনৰ ধ্বংসস্তূপৰ পৰা মালৱক কৰাগৈ উদ্ধাৰ। নাই নাই পিতা, আপুনি এৰি আমাক নাযাব পিতা। তেনেকৈ নকবা পুত্ৰ, সকলো মানৱৰ প্ৰজাই তোমাৰ অনুকৰ বাবে অপেক্ষা কৰি আছে। এয়া মোৰ অনুৰোধ। পিতা পুত্ৰৰ আগত পিতাই অনুৰোধ কৰিব নালাগে পিতা। তব আজ্ঞা শিৰোধাৰ্য পিতা। আহক মন্ত্ৰীবৰ, পুনৰবাৰ পিতৃৰ চৰণ যুগলত সেৱা নিবেদন। বলা এতিয়া নিজ নিজ কৰ্তব্যত হোৱাকৈ অগ্ৰসৰ। যিবা আজ্ঞা পিতৃদেৱ, বলক মন্ত্ৰীবৰ। সেই জগন্নাথ, মোক তুমি প্ৰকৃত পথ কৰা প্ৰদৰ্শন প্ৰভু। মোক তুমি প্ৰকৃত পথ কৰা প্ৰদৰ্শন। নমো নমো নাৰায়ণ দয়কী নন্দন উদ্ধার কৰা অধমক কৰিছো বন্দন। উঠা উঠা হে বৎস, দুষ্ট আমি তোমাৰ স্তুতি। প্ৰভু সেয়া 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 কি প্ৰভু, মোৰ সন্মুখত তুমি মোৰ ভগৰ প্ৰতি প্ৰণিপাত গ্ৰহণ কৰিবা প্ৰভু, মোৰ ভগৰ প্ৰতি প্ৰণিপাত গ্ৰহণ কৰিবা। উঠা বৎস, কওক প্ৰভু কিবা কাৰ্য কৰি ভাদক। বৎস, তুমি যি সাগৰ তীৰত দেখিছিলা অটব্য অৰণ্য, হয় প্ৰভু। তাতেই তুমি পুনৰবাৰ কৰিবা প্ৰৱেশ। কিছু দূৰ আগুৱাই গ'লেই দেখা পাবা এটি সুন্দৰ সৰোবৰ, আৰু সেই সৰোবৰৰ বলুকাতে আছে এটিৰ বিশাল বৃক্ষ। সত্যযুগৰ বৃক্ষ এডাল, তাতে আছে আমাৰে স্পৰ্শ। প্ৰভু সেই বৃক্ষৰ দ্বাৰাই প্ৰথমে আমাৰে মূৰ্তি কৰিবা নিৰ্মাণ। তাৰ পাছত মায়াৰূপী সুভদ্ৰা দেৱী আৰু বলভদ্ৰ থাকিব মধ্যস্থানে। আমি থাকিম উত্তৰ দিশে, আৰু দক্ষিণ দিশে বলভদ্ৰ হ'ব বিদ্যমান। এনেদৰে আমাৰ তিনিওটা প্ৰতিমা নিৰ্মাণ কৰি মন্দিৰ তুমি কৰিবা প্ৰতিষ্ঠা।
জগন্নাথ জগন্নাথ মন্দিৰ ৰূপে খ্যাতি লভিব ধৰাৰ বক্ষত সেৱা কৰি জগন্নাথ ধামত মুক্তি প্ৰয়াসীয়ে লভিব মুকুতি যোৱা প্ৰথমে তুমি শ্ৰীক্ষেত্ৰৰ দিশে আৰু নিজ কৰ্তব্য হোৱাগৈ অগ্ৰসৰ নিশ্চয় নিশ্চয় প্ৰভু পুনঃসাবাৰ কৰিব মোৰ প্ৰণাম গ্ৰহণ প্ৰভু তথাস্তু যাওঁ এবে মই নিজ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ দেখা